বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে আজি ৰাইজক বুঢ়া আঙুলি দেখুৱাইছে। অকল চামগুৰি বুলি নাভাবিব, গোটেই অসমৰ মানুহক বুঢ়া আঙুলি দেখুৱাইছে, অসমৰ সংবাদ মাধ্যমক বুঢ়া আঙুলি দেখুৱাইছে। এনেকুৱা যেতিয়া অটপালি এখন চৰকাৰ হয়, চৰকাৰে যেতিয়া সাধাৰণ মানুহবিলাকক গুৰুত্বহীন কৰিব বিচাৰে, শাসনৰ নামত যেতিয়া শোষণ কৰিব বিচাৰে, এই চৰকাৰক আমি ৰাজপথত গৈ পেলাই ভয় খুৱাব নোৱাৰোঁ। হিমন্ত বিশ্ব শৰ্মাই যদি ভয় কৰে, এটাই ভয় কৰে, সেইটো হৈছে ক্ষমতা হেৰুৱাবলৈ ভয় কৰে। তেওঁ ভয় কৰে ইলেকশ্যন হাৰিবলৈ, কাৰণ তেওঁ জানে যে ক্ষমতা যদি হেৰাবলৈ হয়, দিল্লীত যদি চৰকাৰ পৰিৱৰ্তন হ'বলৈ হয়, তেওঁৰ ঠিকনা কি হ'ব একো ঠিক নাই। কাৰণ তেওঁৰ কিমানটা কেছ CBI ইডিত পৰি আছে আপোনালোক চবেই জানে, আপোনালোক চবেই জানে যে এই মানুহজনে চবতছে ভয় কৰে ইলেকশ্যন হাৰিবৰ কাৰণে, চবতছে ভয় কৰে ক্ষমতা হেৰুৱাবৰ কাৰণে, কাৰণ ক্ষমতাৰ লগত তেখেতৰ ঠিকনাটো জড়িত হৈ আছে। যদিনাখন আজি তেওঁ আমাৰ ঘৰলৈ পুলিচ পঠিয়ায়, আমাৰ ঘৰলৈ CBI পঠিয়ায়, আমাৰ মানুহবিলাকৰ ঘৰলৈ ED পঠিয়ায়, মই আজি আপোনালোকক কৈ থৈ গ'লো, ইয়াত সংবাদ মাধ্যম আছে, যিদিনাখন বিজেপিৰ ক্ষমতা যাব, এই একেই পুলিচ, একেই CBI, একেই ED হিমন্ত বিশ্ব শৰ্মাৰ দৰ্জাত গৈ পেলাই টক্কৰ দিব। দৰ্জাত গৈ পেলাই টক্কৰ দিব, তেওঁ বাচিব নোৱাৰে। সেইকাৰণে তেওঁ যিকোনো প্ৰকাৰে তেওঁ ক্ষমতাত থাকিব বিচাৰে। আমি তেওঁক ক্ষমতাৰ পৰা আঁতৰাব লাগিব, আমাৰ স্বাৰ্থত নহয়। কংগ্ৰেছ দলে আজি অসমত বহুত প্ৰায় 18টা বিৰোধী ৰাজনৈতিক দলক আমি একত্ৰিত কৰিছোঁ। আমাৰ কংগ্ৰেছ দলৰ স্বাৰ্থত নহয়, আমাৰ কোনো দলৰ নেতাৰ স্বাৰ্থত নহয়। ৰাজনীতিত 3টা স্বাৰ্থ থাকে। এটা ব্যক্তিগত স্বাৰ্থ আমাৰ চবৰে থাকে, আমি নাই বুলি ক'ব নোৱাৰোঁ যে চৰকাৰ আহিলে মোৰ কি হ'ব, চৰকাৰ আহিলে মোৰ ল'ৰা ছোৱালীৰ কি হ'ব, আমাৰ ব্যক্তিগত স্বাৰ্থ থাকে। কিন্তু আমাৰ ব্যক্তিগত স্বাৰ্থতকৈও ডাঙৰ স্বাৰ্থটো হৈছে আমাৰ দলৰ স্বাৰ্থ, যে আমাৰ দলটো কি হ'ব, এইটো কেনেকুৱা দল, যিটো দলে গান্ধীজীৰ নেতৃত্বত সত্যাগ্ৰহ আৰু অহিংসাৰ মাজেদি দেশৰ মুক্তিক আমি জনগণক স্বাধীনতা আনি দিছিল। কিমান ত্যাগৰ বিনিময়ত আমাৰ যিসকল পূৰ্বপুৰুষ কিমান ত্যাগ কৰিছিলে, আমি সিমান ত্যাগ কৰাৰ সুযোগ পাইছোনে? আজি নগাঁৱতে ভোগেশ্বৰী ফুকননি, কুশল কোঁৱৰৰ কথা কওক, কনকলতাৰ কথা কওক, মণিৰাম দেৱানৰ কথা কওক, আমি ইমান ত্যাগ কৰাৰ সুযোগ পাইছোনে? কিন্তু এই কংগ্ৰেছ দলে আমাক এখন মঞ্চ দিছে। এই মঞ্চখনৰ মাজেদি APCC, DCC, BCC, মহিলা সেৱা দলে আমি এটা সুযোগ পাইছোঁ। কি সুযোগ? যে আমি আমাৰ সমাজখনৰ কাৰণে, আমাৰ মানুহখিনিৰ কাৰণে আমি চিন্তা কৰি পৰিকল্পনা কৰি তেওঁলোকক আগুৱাই দিয়াৰ, আৰ্থিকভাৱে আগুৱাই দিয়াৰ, সামাজিকভাৱে আগুৱাই দিয়াৰ, একতা, সমন্বয়, ভাতৃত্ববোধৰ নেতৃত্ব লোৱা আমি মঞ্চখনৰ পৰা এটা সুযোগ পাইছোঁ। আজি বিজেপিৰ যিটো ৰাজনীতি, চামগুৰিৰ এটা এটা ভোট আমি কংগ্ৰেছক দিম, এই ভোটটোৰ লগত আমাৰ সিদ্ধান্ত কি হ'ব? যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰাজনীতি, ঘৃণা ৰাজনীতি, MP ইলেকশ্যনৰ সময়ত আহি পেলাই লাহৰীঘাটত বিহু নাছিলে, লাহৰীঘাটত বিহু নাচি পেলাই ক'লে যে সকলোৱে আমাক ভোট দিয়ক, যেতিয়া আমাৰ বসুন্ধৰা 2 আহিব আপোনালোকৰ নামবিলাক ভৰাই দিম। কৈছিল নাই কওক যে বসুন্ধৰাত আপোনালোকৰ নাম ভৰাই দিম। যে নগাঁৱত ইলেকশ্যন হাৰি থাকিলে একেলগে বিহু নচা মানুহখিনিক এতিয়া ধৰ্ম আৰু ভাষাৰ নামত তেওঁ দুফাল কৰি আমাৰ মাজত এটা সংঘাত সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লাগি গ'ল। এজন মুখ্যমন্ত্ৰী, এইটো অসমৰ কাৰণে দুৰ্ভাগ্য, আমাৰ অসমৰ জাতীয় সত্তাৰ কাৰণে দুৰ্ভাগ্য যে সংবিধানৰ নামত শপত লোৱা এজন মুখ্যমন্ত্ৰীয়ে নিজে কয় জাত পাত ধৰ্ম ভাষাৰ নামত বিভাজনৰ ৰাজনীতি। এই মানুহজনক দুৰ্বল কৰিবৰ কাৰণে, এই মানুহজনক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে
যেনেকৈ হাতী যেতিয়া মাতাল হয়, গাঁৱত যেতিয়া হাতী এটা গৈ থাকে, হাতীটোৱে যেতিয়া পিঠিত বহি থকা মাউতৰ কথা নুশুনে, ইফালে সিফালে গৈ জেওৰা ভাঙি কলগছ খাব বিচাৰে, তেতিয়া হাতীৰ পিঠিত বহি থকা মাউতে কি কৰে? মাউতে হাতীটোৰ মূৰত অংকুশ লৈ পেলাই খোজে, হাতীক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। এই উপ নিৰ্বাচনত যিটো ভোট হ'ব, বেলট বাকচত আমি বুঢ়া আঙুলিৰে যিটো টিপা মাৰিম, এইটো হাতীৰ পিঠিত বহি থকা মাউতৰ নিচিনাকে এই দিছপুৰত বহি থকা মাতাল চৰকাৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ভোট দিব লাগিব। এই মাতাল যিখন চৰকাৰ, এই চৰকাৰক আমি এনেকুৱাকে নিয়ন্ত্ৰণ কৰিব লাগিব, চামগুৰিৰ পৰা 3,40,00,000 মানুহক আমি এটা সাহস দিব লাগিব। আমি এটা সাহস দিব লাগিব যে চাওক, বিজেপিৰ অশ্বমেধৰ ঘোঁৰা আমি চামগুৰিত কেনেকে বান্ধিছো, এইটো অসমৰ মানুহক আমি চামগুৰিৰ পৰা দেখাব লাগিব।